তেলৰ দাম বৃদ্ধি কৰাৰ লগে লগে ভাৰত চৰকাৰে এখন আচৰিত ধৰণৰ কাৰ আৱিষ্কাৰ কৰিলে। ভাৰত চৰকাৰে গৱেষণাগাৰত পৰীক্ষা কৰি পালে যে ভাৰতবৰ্ষত 80% মানুহে গেলা পাত মাৰিব পাৰে। এতিয়াৰ পৰা চিন্তা নাই। আপোনালোকে গাড়ীত যোৱাৰ সময়ত ফাষ্ট ফুডৰ দৰে জাবৰ জোথৰ খায়ো আপোনালোকৰ পেটত গেছ উৎপন্ন কৰি আপোনালোকৰ কাৰ চলাই নিব পাৰিব। এই কাৰৰ প্ৰতিটো চিটৰ পৰা কিছুমান পাইপ টেংকাৰ লগত সংযোগ কৰি থোৱা হৈছে, যাৰ দ্বাৰা আপোনালোকে আপোনালোকৰ নিজৰ নেচাৰেল গেছ বা পাত সেই পাইপৰ দ্বাৰা ট্ৰেন্সফাৰ কৰিব পাৰিব। যদি কেনেবাকৈ আপোনালোকৰ কাৰত আৰু আপোনালোকৰ নিজৰ পেটতো গেছ শেষ হৈছে তেনেহ'লে ড'ন্ট ৱৰি। এই কাৰৰ বাবে অসমৰ ডিপুবোৰত তেনেধৰণে গেছ পোৱা যায়। ৰেগুলাৰ প্ৰিমিয়াম লেক্টোজ ইনটলাৰেণ্ট। এইখন অসমত ফ্লেছ ওলা বেক ফায়াৰ বুলি জনা যায়। এইখন কেৱল স্মাৰ্ট কাৰেই নহয়, এইখন পদুৱা কাৰো। যদি আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে আপোনালোকৰ পদুৱা ফ্ৰেণ্ডসকলক এই ভিডিঅ'টো চেণ্ড কৰি দিয়ক আৰু লাইক কৰিব যদি ভাল পালে। যদি আপোনালোকেও যদি পাত মাৰে তেনেহ'লে এই আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।